Hello everyone, মই সন্ধ্যাই স্বাগতম জনাইছো আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লে আৰু এই ভিডিঅ'টোত থাকিব মোৰ নেইল আৰ্ট মোৰ নিজৰে হাতখনত নেইল আৰ্ট কৰিম তো এটা সাধাৰণ ঘৰতে কৰিব পৰা সকলোৱে কৰিব পাৰিব তো চাওঁ বলক কেনেকৈ মই নেইল আৰ্ট কৰো এতিয়া মই নেইল পলিশ কিটা লৈ লৈছো ইয়াৰে এটাহে মই কৰিম কালাৰ ওৱান কালাৰত কৰিম আৰু এইখিনি মই ষ্টন আছে আৰু কিছুমান এনেকুৱা চুমকি টাইপ আছে সেইখিনি লগাম তো কুইক লগাও কোনটো কালাৰ কম্বিনেশনত লগাও চাওক এটো ৰিমুভাৰ হয় এতিয়া মই ফাৰ্স্ট অলপ কটন মই হাতখনত আগতে থকা নেল পলিশবোৰ অতৰাই লম এইবিলাক মোৰ বেয়াই হৈ গৈছে এইখিনি মই ৰিমুভ কৰি লম আৰু মোৰ এই বুঢ়া আঙুলিটোৰ নখটো ভাঙিছে অলপ এইখিনি মই ৰিমুভ কৰি লওঁ এতিয়া মই চুজ কৰিছো এই হোৱাইটটো মই হোৱাইট কালাৰত কৰিম তো হোৱাইট কালাৰটো মই লৈছো বাকিখিনি আঁতৰাই দিওঁ আৰু এইটো মই এতিয়া নখখিনি যোনখিনি নেল পলিশ লাগি আছে সেইখিনি মই ৰিমুভ কৰি লওঁ তো মোক এতিয়া টুইজাৰডাল লাগিব এনেকুৱা এডালেদি মই ষ্টনখিনি নখত লগাম তো মই এডাল লৈ লৈছো তাৰ পাছত এতিয়া মই নেইল কালাৰটো লগাই লম নখত চাওঁ এবাৰ লগালে হয়নে নে আকৌ এবাৰ ওপৰত লগাব লাগিব মই লগাই চাই লওঁ মোৰ কমপ্লিট হৈ গ'ল লগোৱা এতিয়া এই ষ্টনখিনি মই ইয়াৰ কোনটো লওঁ চাওঁ তো মই পাৰ্পলটো চুজ কৰিছোঁ হোৱাইটত মই পাৰ্পল কালাৰ দিম তো মই লগাওঁ এটা এটাকৈ লগাই যাম ফাৰ্ষ্ট কোটটো শুকাই গৈছে তো সেইকাৰণে মই অলপ আকৌ নেইল পেইণ্ট লগাই পেলাই তাৰ ওপৰত ষ্টন কিটা দিছোঁ কাৰণ মই এক্সট্ৰা একো আঠা এনেকুৱা লগোৱা নাই নেইল পেইণ্টৰ ওপৰতে মই ষ্টনবিলাক দিছোঁ আচলতে মই কোনো ধৰণৰ ডিজাইন ভাবি থোৱা নাছিলোঁ ইনষ্টেড মই এনেকৈ দি গৈছোঁ ষ্টনবিলাক তো চাই যাওঁ কেনেকুৱানো হয়গৈ লাষ্টলৈ তো চাই যাব আপোনালোকে আৰু কেনেকুৱা হয় জনাব মই আৰু ভাল ভাল এনেকুৱা ডিজাইন লৈ আহিম যদি আপোনালোকে বিচাৰে এইটো মোৰ ফাৰ্ষ্ট হয় লাইট ব্লু কালাৰ চুমকি এটাও মাজত দি দিছোঁ মই গোটেইকেইটা আঙুলিত দিয়া নাই অকল দুটাত দিছোঁ
প্ৰায় নেইল কালাৰটো মোৰ শুকাই গৈছিল, সেইকাৰণে অলপ ছাইডত লাগি গৈছে, নখৰ ছাইডত অলপ লাগি গৈছে। তো মোৰ ফাইনেল লুক। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।